গৰিদাই ফোন কৰিছে। হেল্ল' গৰিদাই অভি, মই গানৰ লিষ্টখন দিছোঁ চাবা দেই। ঠিক আছে দাদা, মই আপোনাক চাই জনাই আছোঁ। হ'ব দিয়ক গৰিদাই গানৰ লিষ্টখন পঠালে। অঁ হয় নি? মই চাই তোক জনাই আছোঁ। ঠিক আছে। অ' অভি, অঁ এই বিহু লিষ্টখন দিলে। দিলে ন? হয়। বিকাশ অঁ লিষ্টখন দিলে চাই ল। দিলে নি? এইখন আজি বিহুকেইটাকে চাই লওঁ, কাইলৈ এনেও আহিব গৰিদা। এনেও আহিব কাইলৈ। এইকেইটা দিলে ন? ঠিক আছে ধৰ। হ'ব ধৰ। গৰিদাই কোৱা মতে মোটামুটি 40খনমান হ'ব। অঁ তাকে চাওঁচোন দে। তই কিন্তু বহাগৰ 1 তাৰিখৰ পৰা একদম 30 তাৰিখলৈকে বিজি থাকিব লাগিব। হয় নি? আজি মোক গৰিদাই ফোন কৰিছিলে। অঁ আৰু তই যাক লগ কৰিবলগীয়া আছে এতিয়া লগ কৰি ল। হাতত সময় কম। বহাগৰ 30 তাৰিখলৈকে পূৰা বুক থাকিব লাগিব। এইবাৰ হ'ব বিহু। এইবাৰ বিহু ফাটাফাটি হ'ব। ঠিক আছে, তেনেহ'লে ভালেই। আৰু এইবাৰ বিহুৰ পাছতে বিয়াখন পাতিম বুলি ভাবিছোঁ। হয় নি? ভালেই কথা। চাওঁচোন কি হয়, সময় আহক। গগৈদা ফোন কৰিছে ৰ। অঁ গগৈদা। অঁ কওকচোন। নাই চোৱা, কিয়? নিউজত কি ওলাইছে? কি কি সঁচাকে? ঠিক আছে। কি হ'ল? এইবাৰ বোলে প্ৰগ্ৰেম আকৌ কেঞ্চেল। মাথাটো বেয়া নকৰিবি। এই গগৈদা ফোন কৰিছিলে, তেখেতে ক'লে এইবাৰো কেঞ্চেল বোলে। নিউজত বোলে দি আছে। এই হেল্ল'। হেল্ল', মানে এটা কথা ক'বলগীয়া আছে তোমাক। জানা, আমাৰ প্ৰগ্ৰেম এইবাৰো কেঞ্চেল হ'ব নেকি? মই তোমাক কৈছিলোঁ নহয় বেলেগ কিবা এটা কৰিবলৈ। এতিয়া কি কৰা কৰি থাকা তুমি, মই কিন্তু নোৱাৰোঁ আৰু মোক নক'বা। তোমাক বহুত বুজালোঁ মই। শুনা, প্লিজ তুমি কেইদিনমান আৰু অলপ ৰ'ব পাৰিবা? মই মা পাপাক আৰু বুজাব নোৱাৰোঁ, তুমি কি কৰা কৰা। অলপতো মানে বুজা কথাটো। হেল্ল' হেল্ল'। অ' অভি, কি হ'ল? আছোঁ, এনেই আছোঁ। কি হৈছেনো? কি হৈছে সুধিছ? 2 বছৰ প্ৰগ্ৰেম নাই। এইবাৰো নহয়। তাইও মোক এৰি থৈ গ'ল। কি কৰিম মই আৰু? কৰিম কি মই আৰু? একো নাই, বৈ এতিয়া যাওঁ বৈ। তই একো চিন্তা নকৰিবি। মোৰোতো মানুহজনী আছে ন, একেই ন। একো এটা মই আজিলৈকে দিব পৰা নাই। বিয়া পতা মোৰো 2 বছৰ হ'ল ন। তাৰ চেইনডাল মই আজিও বন্ধ কৰি দি থৈছোঁ ন। তাই মোক এৰি থৈ গুচি যাব। তই একো চিন্তা নকৰিবি, বুজিছ নাই। তোক মই এনেকৈ থাকিব দিব নোৱাৰোঁ। বৈ যাব এতিয়া, এইবিলাক বাদ দে। হেল্ল', ক'ত আছা তুমি? অলপ আহিবাচোন, তোমাৰ লগত কথা আছে। মই পহুঘৰতে আছোঁ। চোৱা অভি, মই তোমাৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ। এতিয়া নোৱাৰোঁ আৰু। তোমাকতো বহুত বুজালোঁ, বহুত ক'লোঁ, মোৰ কথা নুশুনিলা।
তুমি মোক দুখ নিদিবা অভি, আৰু হাও সপনিও নিদিবা। তোমাৰ ভালপোৱাখিনি মোৰ জীৱনত উশাহ হিচাপে থাকিব। ভালে থাকিবা। আৰু এয়া লোৱা, 14 বহাগত মোৰ বিয়া, প্ৰথম নিমন্ত্ৰণ তোমাকেই দিছোঁ। ঠিক আছে, হ'ব দিয়া। তুমি যোৱাগে যোৱা, আৰু তুমি মোলৈ এবাৰো ঘূৰি নাচাবা। তোমাক মই চাই আছোঁ। যোৱাগে যোৱা, যোৱাগে। তোক ভাল পোৱাটো মোৰ বহুত ভুল হ'ল। তোৰ কাৰণে মই বহুত হেৰুৱাবলগীয়া হ'ল। ঐ ঐ ঐ, কি কৈছ তই এইবোৰ? হা, কি পাগলামি কৰিব লৈছ তই এইবোৰ? ধৈৰ্য ধৰ অলপ। শুন, চিন্তা নকৰিবি বুজিছ। আমাৰ জীৱনটো এনেকুৱাই বুজিছনে? ভাল দিন আহিব বুজিছ, তই টেনশ্যন নল'বি। আমি ভাল দিন আহিব বুলি আশাহে কৰিব পাৰোঁ, তাতকৈতো একো কৰিব নোৱাৰোঁ। বৈ বৈ, যাওঁ বৈ।